জীৱনৰ সৰু সৰু দুখবোৰ সেইজনহে ভালকৈ উপভোগ কৰিব পাৰে যিজনে জীৱনৰ দুখবোৰ গ্ৰহণ কৰে আৰু সহ্য কৰে। মধ্যবিত্ত পৰিয়ালৰ মানুহবোৰহে জানে সকলো সমস্যা আৰু হাজাৰ কষ্টৰ মাজেৰে থাকিও কেনেদৰে হাঁহিৰ মুখেৰে জীয়াই থকা হয়। আনৰ দুখ সিহঁতে বুজিব শিকে যিয়ে নিজৰ দুখৰ চকুলো লুকাই হাঁহিব শিকে। অকলশৰীয়া তেওঁ নহয় যাৰ প্ৰেমিকা নাই, অকলশৰীয়া তেওঁহে যাৰ মা দেউতা নাই। ভুল মানুহৰ লগত আগবাঢ়ি যোৱাতকৈ অকলশৰীয়া বহি থকাই বহুত ভাল। যদি কাৰোবাক ভাল পাইছা তাক ভাল পোৱা এনেকৈ দিয়া যাতে তেওঁ তোমাক প্ৰবঞ্চনা কৰিবলৈও এশবাৰ ভাবিব লগা হয়। অপেক্ষা তেওঁ কৰে যিয়ে তোমাক মনৰ পৰা ভাল পায়। সুন্দৰ মানুহ বিচাৰি তুমি তোমাৰ সুন্দৰ জীৱনটো নষ্ট নকৰিবা, কাৰণ এই পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই, সুন্দৰ মনৰ মানুহৰহে বহুত অভাৱ। ভালপোৱা কোনো যন্ত্ৰণা নহয়, ভালপোৱা কোনো যৌনতা নহয়, ভালপোৱা হ'ল দুই আত্মাৰ মহামিলন। হাজাৰটা ভুলৰ পাছতো বাৰে বাৰে আমি সেইজন মানুহকে ক্ষমা কৰি দিওঁ যাক আমি কোনো ক্ষেত্ৰতে হেৰুৱাব নিবিচাৰোঁ। ভুল এটা কৰিলে গালি পাৰি দিয়া, একো বেয়া নাপায়। কথা পতা বন্ধ কৰি নিদিবা, বহুত কষ্ট পায়। সময়ে বান্ধি দিয়া মৰম আৰু সম্পৰ্কবোৰ সময়ে ভাঙি চিঙি থৈ গুচি যায়। প্ৰয়োজন শেষ হ'ল বুলিয়েই তাক পাহৰি নাযাবা। দীঘলীয়া জীৱনত পুনৰবাৰ তাৰ প্ৰয়োজন হ'বও পাৰে। তোমাক অৱহেলা কৰাজন কোনোদিনেই তোমাৰ আপোন নাছিল, তেওঁ মাত্ৰ মিছা অভিনয় কৰিছিল তোমাৰ আপোন হোৱাৰ। বৰষুণ আৰু প্ৰেম একেই, বৰষুণৰ সৈতে সেমেকে আৰু প্ৰেমত দুচকুও সেমেকে। আচলতে যি মানুহৰ মনটো পৰিষ্কাৰ হয় সেই মানুহৰ ভাগ্য একেবাৰে বেয়া হয়। আকাশত ডাৱৰ যেতিয়া গধুৰ হৈ পৰে তেতিয়া বৰষুণ হৈ সৰি পৰে, আৰু হৃদয়ত যেতিয়া দুখৰ বোজা গধুৰ হৈ আহে তেতিয়া দুচকুৰে চকুপানী হৈ নিগৰি আহে। সহজ সৰল মানুহবোৰে অলপ কিছু পালেই সুখী হয়, সেইবাবে চাগে সিহঁতৰ কপালখন বহুত বেয়া। বিশ্বাসঘাতকতা কৰিলেও ইমান কষ্ট নহয় যিমান কষ্ট আনৰ বিশ্বাস ৰাখিব নোৱাৰিলে অনুভৱ হয়। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিল লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদি এনেকুৱা মটিভেশ্যন কোটছ ভিডিঅ' চাবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ইমানে, বাই বাই।